আতংকময় এক পৰিস্থিতি। কোৰ্টৰ অভিমুখে যোৱা ২ নং বান্টু গাঁৱৰ ৰাজপথৰ কাষতে থকা এটি ট্ৰেন্সফৰ্মাৰ দপদপকৈ জ্বলিবলৈ আৰম্ভ কৰিছে। ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিদ্যুৎ বিভাগক এতিয়ালৈকে ফোন কৰা হৈছে যদিও কিন্তু কোনেও কল উঠোৱা নাই। ফায়াৰ ব্ৰিগেডক ফোন কৰা হৈছে, ইতিমধ্যে ফায়াৰ ব্ৰিগেড আহি আছে। ঢকুৱাখানাৰ আৰক্ষী প্ৰশাসনক ফোন কৰা হৈছে, আৰক্ষী প্ৰশাসনো ইতিমধ্যে আহি আছে। এনে হাহাকাৰময় পৰিস্থিতিক জুই নিয়ন্ত্ৰণ কৰিলে গাঁৱৰে এজন ডেকা যুৱকে। প্ৰথমে বালি ছটিয়ালে, তাৰ পাছত এচটা তক্তাৰে জুই দপদপকৈ জ্বলি থকা জুইকুৰা তললৈ নমাই আনি নিশেষ কৰিলে। এইখিনিতে ক'বলগীয়া বেলেগ এটি কথাহে থাকি গৈছিল। এই যে দেখা পাইছে আপোনালোকে কাৰেণ্টৰ তাঁৰসমূহ, এয়া হৈছে 440 ভল্টেজৰ হাই পাৱাৰ কাৰেণ্ট। কিন্তু দুখৰ কথা যে এই তাঁৰসমূহ একেবাৰে হাতেৰে ঢুকি পোৱাতে আছে বুলি ক'লেও বেয়া নহ'ব। বিদ্যুৎ কৰ্তৃপক্ষক মোৰ ফালৰ পৰা বুলি নহয়, ৰাইজৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ জনাইছোঁ, পাৰিলে এই তাঁৰসমূহ অকণমান ওপৰলৈ দিয়াৰ ব্যৱস্থা কৰক, নহ'লে কেতিয়াবা গোটেই গাঁওখনেই জ্বলি যোৱাৰ আশংকা আছে।